ইয়াতে বগামাটি অঞ্চলত ইয়াতে যিটো আমাৰ পিকনিক স্পট আছে, পিকনিক স্পটৰ পৰা পিকনিক খাই অহা সময়ত বহুতো গাড়ীত আমি মানে ড্ৰিংক এণ্ড ড্ৰাইভ কৰি অহা আমি দেখিবলৈ পাওঁ আৰু তাৰ ফলত মানে ইয়াতে সঘনাই এক্সিডেণ্টো সংঘটিত হয় আৰু সেই বস্তুটো চেক কৰাৰ কাৰণে চ' ডেট মানে ড্ৰিংক এণ্ড ড্ৰাইভৰ পৰা দুৰ্ঘটনা ইয়াতে সংঘটিত নহয়। আমাৰ পিকনিক স্পটৰ পৰা অহা ঘূৰি অহা পাৰ্টিবিলাকে যাতে ৰাইডাৰ বা ড্ৰাইভাৰে যে ড্ৰিংক এণ্ড ড্ৰাইভ কৰি আহিব নোৱাৰে, সেইকাৰণে আমি তাৰ ওপৰত এটা অভিযান চলাইছোঁ। মানে বিশেষকৈ বগামাটি পিকনিক স্পটৰ পৰা ঘূৰি অহা আমাৰ দুটাই মেইন পইণ্ট আছে আৰু তো সৰু সুৰা ভিতৰে ৰাস্তা আছে। এটা আমাৰ বাঙালীপাৰা আৰু আমাৰ যিটো নাগিৰিজুলিৰ টি ষ্টেটৰ মাজেৰে যিটো ৰাস্তা ওলাই আহে, সেই দুয়োটা পইণ্টত আমি ড্ৰিংক এণ্ড ড্ৰাইভৰ চেকিং কৰি আছোঁ। আৰু এই চেকিঙত আমি ইতিমধ্যে ইয়াতেতো আমি 6খনতকৈ অধিক গাড়ী আমি অলৰেডি মানে ড্ৰিংক এণ্ড ড্ৰাইভ কৰা আমি এনেকুৱা ড্ৰাইভাৰ পাইছোঁ। প্লাছ তাতেও আমাৰ চেকিং চলি আছে, 3-4খন গাড়ী পাইছে আৰু আমাৰ অভিযান আৰু অব্যাহত থাকিব। আৰু এইটো অভিযান জাষ্ট ষ্টাৰ্ট হৈছে আৰু আমি সদায় ডেইলি বেচিছত আমি এইটো অভিযান কণ্টিনিউ কৰিম চ' ডেট আৰু ড্ৰিংক এণ্ড ড্ৰাইভৰ ফলত আমি কোনো মানে নিৰপৰাধী লোকে নিৰীহ লোকে যাতে প্ৰাণ হেৰুৱাব লগা নহয়। মেছেজ এইটোৱে, আপোনালোকে এইখিনি বনভোজৰ সময় আপোনালোকে বনভোজত আহিছে, চেলিব্ৰেট কৰিছে, কিন্তু ড্ৰিংক এণ্ড ড্ৰাইভ কৰি এনেকৈ নহয়। ড্ৰিংক এণ্ড ড্ৰাইভ কৰি আপোনালোকে নিৰীহ মানুহক ৰাস্তাত মানে এক্সিডেণ্ট দুৰ্ঘটনাত পতিত কৰাটো সেইটো এটা অপৰাধ আৰু সেইটো চেক কৰিবৰ কাৰণে লফুলি আমি যি একশ্যন ল'ব লাগে গোটেইখিনি একশ্যন আমি ল'ম। কিন্তু আমাৰ লফুল যিটো একশ্যন হয়, আমাৰ মেডিকেল চেকআপৰ কাৰণে পঠাইছোঁ, তাৰপিছত আমাৰ ফাইন কৰিব লাগে বা আমাৰ লাইচেঞ্চ কেঞ্চেলেশ্যনৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে গোটেইখিনি ব্যৱস্থা আমি ল'ম। আজি তামোলপুৰ আৰক্ষীয়ে ধুনীয়া এটা পদক্ষেপ লৈছে। যিসকল সুৰাপাই ব্যক্তিয়ে বগামাটিত বনভোজ খাব আহি পেলাই সুৰাপান কৰি গাড়ী চলাইছে, তেওঁলোকক প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিছোঁ। আমি AGOICBৰ পৰা চৰকাৰক বা আমাৰ প্ৰশাসনক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যাতে প্ৰতিদিনে এনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ লয়, তাৰ কাৰণে আমি AGOICBৰ পৰা প্ৰশাসনক তথা অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ৰাইজক আহ্বান জনাইছোঁ যে ৰাইজে যাতে সুৰাপান কৰি গাড়ী নচলায়, কাৰণ কিয় আমাৰ এইটো অঞ্চলত প্ৰায় দিনে নিশাই মানুহ এক্সিডেণ্ট হৈ আছে, প্ৰায় 1-2 মানুহ নিহত হৈ আছে, আহত হৈ আছে। তো সকলোকে মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ জীৱন বচাওক, আনৰো জীৱন বচাওক। তো সুৰাপান কৰি যাতে বগামাটিত আপোনালোকে গাড়ী নচলায়, এইখিনি মই ক'লোঁ। ধন্যবাদ।